দেউৰী শব্দটোৰ ব্যুৎপত্তি বিচাৰ কৰিলে দেখা যায় যে দেউৰী শব্দটোৰ মূল হ'ল সংস্কৃত দেৱগৃহিক অৰ্থাৎ পূজা অৰ্চনা কৰালো। এই কথা ভাষাবিদ বাণীকান্ত কাকতিয়েও তেওঁৰ দ্য মাদাৰ গডেছ গ্ৰন্থত উল্লেখ কৰিছে। শব্দটোৰ আন এটা ব্যাখ্যা মতে দেউৰী হ'ল পুৰুষ প্ৰকৃতি অৰ্থাৎ কুন্দি মামা। কুন্দি পুৰুষ, মামা প্ৰকৃতি। উপাস্য দেৱ-দেৱী অনুসৰি দেউৰীসকল সাধাৰণতে 4টা ফৈদত বিভক্ত। সেই ফৈদকেইটা হ'ল দিবনীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাতৰ গঞা। একাকালত দিবাং নৈ পাৰত বাস কৰা কুন্দি মামা বা গিৰা-গিৰাচী বা বুঢ়া-বুঢ়ী অথবা শিৱশক্তিৰ উপাসক তথা বংশধৰ সকলেই হ'ল দিবনীয়া। টেঙাপানী নৈৰ পাৰত বাস কৰা অতীজৰে দেউৰী লোকসকল আৰু তেওঁলোকৰ বংশধৰক আমি টেঙাপনীয়া বুলি জানো। তেওঁলোকৰ উপাস্য দেৱতা হ'ল কুন্দি মামাৰ বৰপুত্ৰ পিছাদেমা বা কলীয়া বাবা। সেইদৰে বৰগাং অৰ্থাৎ বৰনদীৰ পাৰত বাস কৰা আৰু কুন্দি মামাৰ বৰ জীয়েক পিছাদেমা বা কেঁচাই খাটি কামেশ্বৰীৰ উপাসক আৰু বংশধৰসকল বৰগঞা। তদুপৰি বৰ্তমানে লুপ্তপ্ৰায় পাটশদিয়াৰ পাটৰ শালত পূজা সেৱা কৰা ফৈদৰ পৰাই পাটৰগঞা ফৈদৰ সৃষ্টি হৈছিল। এই 4টা ফৈদৰ ভিতৰত বৰ্তমানে কেৱল দিবনীয়াসকলৰ মাজতহে তেওঁলোকৰ প্ৰাচীন পৰম্পৰাৰ তথা ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে বৰ্তি আছে। বাকীসকলে নিজৰ ভাষা হেৰুৱাই কোনোমতেহে সাংস্কৃতিক ঐতিহ্য জীয়াই ৰাখি আহিছে। লুপ্তপ্ৰায়ে পাটৰগঞা লোকসকলৰ পৰাই বৰ্তমানে পাটৰ উপাধিৰ তিৱাসকলৰ জন্ম বুলি কোনো পণ্ডিতে ক'ব খোজে। সি যি কি নহওক, এওঁলোকৰ সমাজ জীৱন, লোকসাহিত্য, ভৌতিক সংস্কৃতি, লোকাচাৰ, উৎসৱ পাৰ্বণ, পৰিৱেশ কলা, অৱসৰ বিনোদন আদি সকলোতে নিজস্ব বৈশিষ্ট্য বিদ্যমান বুলি জানিব পাৰি।